আমি যোৱা বছৰ দৌলটো হৈ গ'ল, কিন্তু এইবাৰ দৌলটো পাতিব লগা আছিল। তাৰবাবে লোকবোৰক আমি অলপ হেৰি কৰি কোনোবা আহিছে নেকি? নাই দে মোৰ মাছটো কৰি খালে ঘৰতে খাব নাপালে ৰাস্তাটো আজি চিনি পোৱা নাই কিবাকে অলপমান একো কৰিলোঁ তেৰিকাবিলাক মোৰ কিনোৱে দস্তি একা আমি মালটো মই মাল খাব লাগিব নহয় মালটো দি অলপমান মালটো আমি দুইটাই বহি যাওঁ মালটো দি মোৰ মালটো খাই বেছি আমেজ পামেই খাৰা মালটো মোৰ মাল ফাটিয়ে গেলে খাবেই নাপাম এটাই মাৰি যাবা আৰু কি কৰিবি পুৰা বহি দিওঁ নাস্তা আনছা নাই নাস্তা নাখাওৱে কি কৰি আছা? মাল খাবি নেকি দুটাই নাস্তা আছিল নাস্তাই গলে খাবি নেকি নাস্তা লো মাৰি দেৱা মালো মালো আৰু দুইটাৰ মাল বেছি নাখাবি হিন্দি পড়াটা ভোট খাবা আইছে তহঁতে ইমান সৰু চলি তহঁত এতিয়াই মুঠ খাব আহিছে আৰু কিমান হৈছে তহঁতে এতিয়া মুঠ তহঁতক মই আগতেও দেখিছোঁ মুঠ খোৱা চিগাৰেট খোৱা তোমালোকে শুনা আজিৰ পৰা আৰু মুঠ খাবা নেকি তহঁত এতিয়া সৰুৱে আছা এতিয়া তোমালোকৰ ভৱিষ্যত দেশৰ ভৱিষ্যত এনেকৈ দেখাবলৈ তোমালোকক আজি মাৰি তোমাক পেলাই দিলে হৈ গ'ল বুজিছা না এইবিলাক নকৰিবা দেই আজিৰ পৰা আৰু আপোনালোকে ৰখা হৈ যায় থাকে কৰিবা নেকি আজিৰ পৰা আজিৰ পৰা এইবিলাক কিন্তু কোনেও নকৰিবা কৰিবা নেকি আৰু তোৰ এইটো দেহা মুঠ খাওঁতে খাওঁতে হৈ গৈছে নেকি এইবিলাক আৰু নকৰিবা আজিৰ পৰা তোমালোক সৰু আছা এতিয়া পঢ়িবা পঢ়া সময় এতিয়া পঢ়িব লাগে ভালদৰে পঢ়িলেহে তোমালোকৰ কিবা কি কৰিবা আগৰ ফালে কি কৰিম বুলি হাজিৰা দেউতাই হাজিৰা কৰে আৰু এতিয়া তুমি এইবিলাক কৰিবা আহিছা হা এইবিলাক নকৰিবা এতিয়াই তোমালোকৰ জীৱন এতিয়াই মানে তোমালোকৰ যিমান ভাল কাম কৰিবা পিছৰ ফালে তোমালোকৰ ভাল কামবিলাক পাই যাবা তোমালোকে নহ'লে কি পাবা পিছৰ ফালে তোমালোকে মদাহীয়া হৈ যাবা নহ'লে জীৱনটো ধ্বংস হৈ যাব আজিৰ পৰা খাবা নেকি তোমালোকে আছে না মানুহ দাদা কোনোবা আছে না ওলাই আহিবচোন মানে আমি এখন দৌলত মানে আমি কিবা কিবি মানে তাত প্ৰগ্ৰেম পাতিছোঁ আৰু তাৰ কাৰণে আপোনাৰ আগত কিবা এটা সহায় বিচাৰি আহিলোঁ তোমালোকে যোৱাবাৰ পাতা দৌলটো নহয় ঠিক আছে মই কিবা দি দিওঁ তোমালোকে একেটা মাজে দৌলটো পাতিবা হা হাইকেটা নকৰিবা বুজিছা নাই কাৰণ আমি যাব লাগিব আমাৰ ফেমিলি যাব মুঠতে এটা কথা কওঁ তোমালোকে উঠি অহা ল'ৰা গতিকে যাতে আকৌ গাড়ী কোনো নালাগে বুজিছা নাই দৌলটো ধুনীয়া এটা মাজৰ পৰা কৰিম ঠিক আছে যোৱাবাৰো এনেকৈ নাম মাতিছে গম পাইছোঁ গতিকে এবাৰ নাম মতা এবাৰ বিমতা এনেকৈ মাতি থাকক ভাল লাগিব আমি চাব কাৰণে নে কি বাৰু মুঠতে এটা কথা কওঁ এই হেল্ল'
ৰ'বচোন অকণমান হেল্ল' হয় নেকি ক'ত ক'ত কেনেকৈ হয় নেকি ঠিক আছে আমি যাই আছোঁ বেছি টাইম নকৰোঁ আৰু যাই আছোঁ কি হ'লে কি হ'ব মানে যে আমাৰ লগত যে তেতিয়া আমি দম দিয়া বুলি কৈছিলোঁ ল'ৰাজন তো সি মানে গাড়ী আগত পৰি কিনে মৰি গ'ল আজিকালি মানে পাৰ্টি এইবিলাক যিকোনো বস্তু এটা বিহু অনুষ্ঠান কিবা দৌল উৎসৱ বিয়া তোমালোকে পাতিলে মানে ভয় লাগে খালি মানে আজি এটা এক্সিডেণ্ট কালিকে এটা এক্সিডেণ্ট বুজিছা নাই কিয় জানা তোমালোকে চিন্তা কৰা 12 বছৰ বা 15-20 বছৰ ল'ৰা আজিকালি মোতকৈ বহুত এটা এক্সিডেণ্ট হৈছে তোৰ এটা এক্সিডেণ্ট হৈছে গতিকে তোমালোকে যদি এইটো বস্তু তাৰমানে একতাৰ মাজেদি হেল্প কৰিব নোৱাৰা তোমালোকে দিব পাৰিব বুজিছা নাই তোমালোকেতো আজিকালি টিভি চাই আছা আজি এটা এক্সিডেণ্ট হৈছে বাইক এক্সিডেণ্ট কালিকে এটা অমুকৰ এক্সিডেণ্ট বুজিছা নাই এইবিলাকতো চব মদ খোৱাৰ কাৰণে গোটেইবিলাক মদ খোৱাৰ আগত ল'ৰাবিলাক এটা মদ খাইছে মদ খোৱা সেইটো বন্ধ কৰিব লাগিব বিহু পাতিছে তাতো মদ খাইছে তাতো গণ্ডগোল মানে বিহু চিহু পাতিব ভয় লগা হৈছে বুজিছা নাই গতিকে তোমালোকে যদি একতাৰ মাজেদি পাতিব নোৱাৰা কোনো এটা ষ্টেপ নিব নোৱাৰা বস্তুটো তোমালোকৰ এটা কিবা বিচিং হৈ যাব বুজিছা না এইটো এটা নিশ্চয় তোমালোকে এটা সমাধান পথ কৰি আমি কালেকশ্যন কৰি কোনো বাধা নাই কিন্তু তোমালোকে এটা বঢ়িয়াকৈ এটা একতাৰ মাজেদি এটা মুখিয়াল কেইজন মানুহ নিৰ্বাচন কৰি বস্তুটো পাতিবা হা ঠিক আছে আমি ঠিক আছে লৈ আহা তোমালোকৰ বন্ধু আমি এই ভিডিঅ'টোত এক্টিংহে কৰিছোঁ হেল্ল' ফ্ৰেণ্ডছ আহকচোন আমি এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ সমাজখনক নিচামুক্ত কৰোঁ যি নেকি আমাৰ সমাজৰ বহুতো ল'ৰা ছোৱালীয়ে নিচা সেৱন কৰে নিচা সেৱন কৰি নিজকে ধ্বংস কৰি আহিছে লগতে নিজৰ সময়কো নষ্ট কৰি আহিছে গতিকে আমি সমূহ ৰাইজকে কৈছোঁ যে আমাৰ সমাজখনক নিকা কৰিব লাগে আৰু সেইবাবে আমি ভাবিছোঁ আমি সকলোৱে মিলি একলগ হৈ আমাৰ সমাজখন নিচামুক্ত কৰোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰক লগতে আমাৰ চেনেলটোৰ নতুন ভিডিঅ' পাবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ